তো গাইজ আমি এতিয়া যাইছোঁ গুৱাহাটীত মানে আজি হ'ল 6 তাৰিখ কালি যোৱাকালি মানে 5 তাৰিখ গেল বিশ্ব পৰিৱেশ দিৱস 5 জুন আৰু মানে যোৱাকালি গধূলিটো মানে কি ক'ম আৰু দোষ নহওঁতে মানে এখন মানুহ এটা আহি মোক গালি পাৰা বুলি কৈছে গালি পাৰা বুলি কৈ মোক পিঠিত থাপৰাইছে মানে মাৰিছে আৰু ভালকৈ মাৰিব নাপালাক মই পাউচে যাই কিনে মই কেমেৰাটো অন কৰিছোঁ কেমেৰাটো অন কৰাৰ লগে লগে সি গেল সি পাউচে গৈছে কিয় পাউচে গৈছে যদি ময়ে দুখ কৰিছোঁ তেতিয়াহ'লে মইতো ভয় কৰা নাই মই পাউচোছোঁ তোৰ বাইৰ খাম নেকি মই ভিডিঅ' কৰিব পাউচোছোঁ যেতিয়া কেমেৰা অন কৰিছোঁ গাইজ সি পাউচে গৈছে আপোনালোকে চাব পাৰে মই কেমেৰা অন কৰাৰ লগে লগে সি ডাইৰেক্ট যাই কিনে চিকাৰ উঠিছে কিবা কিবি কয় মই বোলে বেহেনচত বুলি কৈছোঁ চাওক আপোনালোকে মানে কি হৈছে কি হোৱা নাই কেছটো মানে কেনেহান হ'ল কি হ'ল দক চাওক আৰু কওক মানে যদি মোৰ দোষ নাই মই ভয় নকৰোঁ মই গালি পাৰা নাই সেইটো আপোনালোকে দেখাও নাই মোৰ কেমেৰা অন নাছিল তেতিয়া যদি কেমেৰা অন থাকা গৈ তাক দিলোঁ হয় চা মই ভিডিঅ'ত ক'ত গালি পাইছোঁ ডাইৰেক্ট ভিডিঅ' দেখাই দিলোঁ হয় আৰু শুনক গাইজ মোৰ দোষ নাই কাৰণে মই যাৰ পিছে গৈছিলোঁ কিন্তু পলাইছি কিয় পলাইছি কাৰণটো তো বেলেগ দিনা উলিয়াইছোঁ হ'ব সেইটো পিছত হ'ব আৰু মানে চব গাইজ এই মোৰ লগত চলিটো মানে অলপমান কিবা অলপ কথা কৈছে সেইটো শুনি লওক শুনি কিনে কওক মানে কাৰ কি দোষ কি কথা মানে আপোনালোকে ডিচাইড কৰক আৰু এই আৰু দোষ নহ'লে ভয় নকৰোঁ না কাকো তো গাইজ মানে এইখিনি কথা মই এতিয়া ৰাতি ক'ব লগা হ'ল মাজতে আহি কিনে কাৰণ মই এডিট কৰি থাকোঁতে এইখিনি গমেই পোৱা নাছিলোঁ মই কি কৈছিলোঁ ভিডিঅ'ত মানে মই যি লগৰ চলিটোৰ কথা ক'লোঁ সেইটো আছিল মানে মোৰ লগৰ এটা আছিল মই য'ত যেতিয়া মানে ঘটনাটো হৈছিল তেতিয়া মোৰ লগত এটা লগৰ চলি আছিল মোৰ তাৰ নাম হ'ল ৰাজদ্বীপ মই তাৰ কথা কৈছোঁ তো বাকী চাই থাকক কি হৈ আছে হাত উঠাব নোৱাৰে হাত উঠাইছি মোক চক খুৰাই মই বোলে গালি পাৰছোঁ চক গাইজ চক মই বোলে গালি পাৰছোঁ এই চাই চিকাৰ ৰখাই কিনে অভদ্ৰামি কৰিছি কাই গালি পাৰছি গালি কোনে পাৰছি আৰে বাবা মই গালিয়ে পৰা নাই পাৰছোঁ গালি সি তাতে কি কৰিছে না বাইঞ্চত মই তলত মাৰবা কৈছোঁ আপোনাক মই তলত মাৰবা কৈছোঁ আপোনাক তলত মাৰবা কৈছোঁ এটা অভদ্ৰামি কৰিব নাই এই চাই চিকাৰ লৈ কিনে অভদ্ৰামি কৰিছি এতিয়া এই চক এই নাম্বাৰ প্লেট চাই লওক এই নাম্বাৰ প্লেট অভদ্ৰামি কৰিব আহে অভদ্ৰামি নকৰব দেখাই দিছোঁ ভালকৈ উঠিব বিবেক ৰাজ দাস বুলি চাৰ্চ কৰি চাবি মাতিবা অধ্যাপক পাৰা চাকৰি দিছি আমাৰ গাই ঘৰটোৱে ওলাম মই গালি নাপাৰাতে গালি পাৰা বুলি কৈছি আকৌ ভয় নকৰোঁ মিছা কথাত বদনাম দিলি গাইছ আকৌ ভয় নকৰোঁ এই মানুহজন মাখি বাহাৰ ফচকুচি চুবুৰীৰ বুলি মই সন্দেহ কৰোঁ মানে গাইছ চক তেওঁ গাড়ীখন মানে অধ্যাপক পাৰাদি ভিতৰেদি সৰুকাই এই ফচকুচি ছাইড লৈ গৈছে মানে অধ্যাপক পাৰাতে এই মানে যাইছোঁ মই এই ৰেকৰ্ডিংখিনি মই পিছত কৰিছোঁ কিন্তু এই অধ্যাপক পাৰাৰ এইখিনি শ্বুটিং চব গাইছ ফচকুচিৰ হ'ব পাৰে পলে আছে কিয় পলাইছা যদি দোষ কৰা নাই কিয় পলাইছা দোষ কৰিছোঁ যদি মই পিছে আহি আছোঁ বহিনাক যা নাজং যা তই ভিডিঅ'ত নুঠছা বেলেগ দিনা দি আছোঁ তোক দোষটো কাৰ এতিয়া কওক আপোনালোকে চালাক ভিডিঅ'টো চালাকে কেনে হ'ল মানে কি হ'ল গমটো পালাকে মোৰ দোষ আছিল যদি মই ভয় নকৰাকৈ তাক পিছে থাকিছোঁ কিয় পলাব লগা হৈছে কাৰণটো দোষ কৰছা কৈ বিনা দোষত মোক মাৰছা কি ক'ম আৰু কেনে হ'ব দিয়ক গাইছ পিছত দিম না পিছত মানে কি ক'ম গাইছ দোষ নহ'লে কাকো ভয় নকৰোঁ যদি মই গালিও পাৰছোঁ তাৰ মোক মাৰাৰ অধিকাৰ নাই আৰু মইতো গালি পাৰাও নাই মোক ভয়ো নকৰোঁ কাকো সেইকাৰণেতো পিছে গৈছিলোঁ তাৰ ঘৰ উলিয়াব গৈছিলোঁ পলাইছি কিয় মানে গাইছ মোক মাৰবা আহিছিল এক থাপাৰ মাৰছিও যেতিয়া মই কেমেৰাটো অন কৰিছোঁ কেমেৰাটো অন কৰাৰ পিছত মানে ডাইৰেক্ট পাউচে গৈছে মানুহ কিয় ডাইৰেক্ট পাউচে যাই কিনে চিকাৰ ভিতৰে সুৰকি কিনে পলাইছি কিয় পলাইছা কাৰণটো যদি একো দোষে কৰা নাই তুই মানে তোক যদি গালিয়ে পাৰছোঁ তই সেই ধাপকৈ মাৰি দিছা মাৰি কিনে পলাইছা কি মানে এইবিলাক হ'ল কিবা যদি তই দোষ কৰা নাই তই ৰখি থাকিব লাগিছিল তোৰ পিছে গৈছিলোঁ দেখোন কিয় নৰখিলি মানে কি ক'ম গাইজ থাকে আৰু কিছুমান মানুহ হ'ব তই উলিয়াই আছোঁ পিছত আৰু সি আহিছিল আপাৰ মাৰি মানে কি চাইকেল চলাই অহা মানুহ এটাক তই আপাৰ মাৰিব লাগে কি তাৰমানে চাইকেল চলাইছ নে কিবা বেলেগ চলাইছা মোৰ গাড়ী চাড়ী থাকলেও বেলেগ মই বাইক লৈ আহিছোঁ মই আপাৰ মাৰিছোঁ তেতিয়াও বেলেগ
মোৰ হাতত আছে মোবাইলৰ ফ্লাক্সটো, কি পাৱাৰ আছে এইটোৰ? ফ্লাক্সটোৰ একো পাৱাৰ নাই। এই আপাৰ মাৰিছে, মই কৈছোঁ তাক তলত মাৰ, তাতো গালি পাৰিলোঁ বোলে মই তাক বেহেনচত বুলি। কি কওঁ। তো গাইজ মানে মই মোৰ লগৰ ছোৱালীটোৰ লগত যিখিনি কথা পাতিছিলোঁ, মানে ফোনত কল ৰেকৰ্ডিং কৰিছিলোঁ মানে সেইখিনি মই বিচাৰি পোৱা নাই। মানে ফোনটোত ক'ত আছে কি আছে একো গমেই পোৱা নাই, না ৰেকৰ্ড দিয়া মানে মই একো গমেই পোৱা নাই, বিচাৰি উলিয়াবই পৰা নাই এতিয়ালৈকে মানে। আৰু মানে কি ক'ম আৰু, আপোনালোকক যদি আৰু প্ৰুফ লাগে তেতিয়াহ'লে তাক লগ ধৰি কিনে মই এটা শ্বৰ্টছ ভিডিঅ' বনাই দিম, তাৰ কথাখিনি মানে সি ক'ব তাতে। যদি লাগে দি দিম, কমেণ্ট কৰি ক'ব। আপোনালোকৰ যদি মানে সেই আছে, আপোনালোকৰ যদি অলপ মাথা আছে, তেতিয়াহ'লে আপোনালোকে মানে বুজি লওক মানে কি আছিল। যদি দোষটো মই কৰা নাই, সেইকাৰণে মই জাগাতে আছিলোঁ, পলো নাই তাৰে পৰা। আৰু তাহোন মোক বিনা দোষত আহি মাৰছি, মাৰি কিনে পলাইছি। পলাব লাগে কি আছে, যদি ময়ে তোক কৈছোঁ, মই জাগাত আছোঁ, তুই কিয় পলা? বুজিছি না গাইজ? মানে সেয়ে আৰু ক'ব বিচাৰিছোঁ। আৰু গাইজ এটা কথা ক'বলৈ ওলাইছোঁ, মানে আজি গুৱাহাটীত গৈছিলোঁ, পূৰা গৰম লাগছি, এতিয়া পূৰা বাগাত দিব লাগে, পূৰা গা চা বেয়া লাগি আছে। আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ, পূৰা বনাই আছোঁ আৰু বনাই থাকিম। যিমান পাৰোঁ সিমান ভাল কৰি আছোঁ, পূৰা চেষ্টা কৰি থাকিম ভাল বনাব, আৰু মানে আপোনালোকে পূৰা ছাপোৰ্ট কৰি থাকক। তাৰে পিছত মানে মোৰ এই যোনটো মোবাইল মই বৰ্তমান ব্যৱহাৰ কৰিছোঁ, এই মোবাইলটোত ৱাইড এংগল লেন্স নাই, সেইবাবে মই ৱাইড এংগলত ভিডিঅ' কৰিব পৰা নাই, ষ্টেবিলাইজেশ্যনো নাই। তো মোৰ আগৰ যোনটো মোবাইল আছিল সেইটো মই ৰিপেয়াৰিং কৰিব দিছোঁ, সেইটো ভাল হোৱা মানে সেইটোতে চলাওক। হ'ব গাইজ, 2 দিন ৰখক আৰু ভাল হৈ আহিছে। তো নতুন ভিডিঅ' বনাই থাকিম, ছাপোৰ্ট কৰি থাকক। আৰু মানে এইটো যদি ভিডিঅ' আৰু কি ক'ম আৰু, জাষ্টিচ লাগে, জাষ্টিচ। তো গাইজ গুড নাইট, ভিডিঅ' এডিট কৰোঁ ৰ'বা একদম। তো গাইজ মাজতে মগৰ পৰা আহিলোঁ, আপোনালোকেতো গম পোৱা নাই, মই ঘণ্টি মাৰি আছিলোঁ। মানে ঘণ্টি আহি থাকোঁতে এটা কথা মনত পৰিছে, গুৱাহাটীত যি গৈছিলোঁ আজি, তাৰে ফুল ধামাকা ভ্লগ আহি আছে। কি ক'ম আৰু চাই থাকোঁ। মই উঠছোঁ নাই তো গাইজ।